5টা বজাত পঢ়ি থাকে কওকচোন এ আমাৰ ল'ৰা দেখিছে 1 2 3 পঢ়ি 4 আছে 5 6 1 2 3 4 ৰাতি 5 10:30 বাজিছে চাওক ঘড়ী চাওক 1 2 3 4 5 6 পঢ়িবলৈ লাগে এতিয়া ভাতেই খোৱা নাই আমি 1 2 3 4 5 6 7 8 8 1 2 3 4 5 6 7 8 9 9 10 1 2 3 4 5 6 7 8 9 10 দেখিছেনে Ten. এই ৰাতি হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আমাৰ বৰ্তমান ভালেই চ' আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ চ' চাই যাওক তেনেহ'লে মোৰ চেফ সুকন্যা ব্লগ চলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অকণমান চাটৰ ওপৰলৈ আহিছোঁ টিকলাও আহিছে নকৰিবা দুষ্ট তাৰ দুষ্টামি ঠাণ্ডা লাগিছে বোলে সেইকাৰণে অকণমান ওপৰলৈ আহিছোঁ ভাবিছোঁ ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেনেহ'লে চাই যাওক আৰু ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে যাতে প্লিজ মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰিহে যায় চ' আহক তেনেহ'লে মোৰ ব্লগছটো আৰম্ভ কৰোঁ হেল্ল' গাইজ চ' মই এতিয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু এইখিনি অলপ ভাজিবলৈ আছে আজি ভাবিছোঁ মাছৰ এটা ৰেচিপি বনাওঁ ৰেচিপি বুলি নহয় এনেই খাব লৈছোঁ নৰ্মেলি চ' আপোনালোককো দেখুৱাওঁ চাই থাকক এয়া মই আজি বনাম এই কচুটো দি মায়ে দিছিলে এইটো ৰ'ব এইটো বাচমতি কচু চ' আজি এইটো দি মই এতিয়া মাছৰ তৰকাৰী বনাব লৈছোঁ চাই থাককচোন কেনেকুৱা হয় জনাওঁ কচুখিনি মই এনেকৈ স্কুৱাৰ চাইজত কাটি ল'লোঁ চ' এতিয়া এইখিনি মই সিজাই ল'ম সিজাই লৈ পেলাই বিলাহী দি তৰকাৰীটো বনাই দেখুৱাম বাৰু চ' আপোনালোকে বনাই খাব পাৰে ধুনীয়া আৰু বস্তুটো সোৱাদো হয় আৰু এইটো এটা কথা পিটিকাও খাব পাৰি এইখিনি এতিয়া কুকাৰত দি মই সিজাই লওঁ তাৰপিছত কলডিল এনেকৈ পিহনাত পিচিব আপোনাৰ হাতো লেতেৰা নহয় আৰু ধুনীয়া হয় কেঁচুটো মিহিও হয় বস্তুটো ত' এনেকৈ কলডিলটো পিহনাত পিচি খাব পাৰে ত' দেখুৱাই দিলোঁ আজি মই কলডিল ভাজি বনাম সেইকাৰণে এতিয়া বনাব লৈছোঁ এইখিনি সিজাই ল'লোঁ বিলাহী দুটা কাটি লৈছোঁ আৰু তেজপাত আৰু শুকান জলকীয়া লৈছোঁ এটা শুকান জলকীয়া লৈছোঁ দুটা আৰু অকণমান তেজপাত এখিলা আৰু অকণমান লাগিব পাঁচফোৰণ চ' বাছ ইমানেই বিশেষ ইয়াত একো বস্তু নালাগে প্ৰায়ভাগে জানেই হ'লেও যোনবিলাক নতুন ৰান্ধনি বা গাভৰু ছোৱালী তেওঁলোকে নতুনকৈ শিকা কিছুমান কাৰণে মই এই ৰেচিপিটো বনাই দেখাইছোঁ তেওঁলোকে কচু কিছুমান বস্তু চিনিয়ে নাপায় চ' আজি সেইকাৰণে দেখুৱাই দিলোঁ এতিয়া মই ইয়াতে বিলাহীখিনি দি দিম বিলাহীখিনি অকণমান মৰহি যোৱালৈকে 2 মিনিটমান ভাজিব লাগিব তাৰপিছত ইয়াতে কচুখিনি দি দিম বিলাহীখিনি মোৰ মৰহিছে সম্পূৰ্ণ হোৱা নাই হ'লেও এইখিনি সময়তে মই এতিয়া যিখিনি কচু সিজাই লৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ ত' বৰ্তমানলৈকে নিমখ হালধি এড কৰা নাই এয়া নিমখ মই এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ তাৰপিছতে হালধিও এয়া দিছোঁ আধা চামুচ এইখিনি ভালকৈ অকণমান সিজিব দিম চ' আজি মই কোনো ৰেচিপি বুলি দিয়া নাই ডেইলি ব্লগত যি খাওঁ আজি ডেইলি ব্লগ বুলি আজি এইখিনিকে দেখুৱাই দিছোঁ প্ৰায় মানুহে জানেই যিসকলে নাজানে সেইসকলৰ কাৰণে আজি মই এইখিনি দেখুৱাই দিছোঁ চ' অতি সহজ ইয়াতে 5 মিনিটমান ভজাৰ পিছত ইয়াতে মই গৰম পানী দিব লাগিব গৰম পানী এড কৰিলেহে খাবলৈ সোৱাদ হয় চ' আৰু 3 মিনিটমান ভাজি লওঁ এয়া আমাৰ এইখিনি হৈ গৈছে এতিয়া ইয়াতে মই গৰম পানী দিম এতিয়া জুইৰ ফ্লেমটো বেছিকৈ দি ল'ব গৰম পানী দি মাছ দি দিম বাছ আমাৰ তাত এতিয়া কচু দি মাছৰ তৰকাৰী ৰেডি কচু দি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল
সো কেনেকুৱা হৈছে জনাব সো যিসকলে নাজানে তেওঁলোকৰ কাৰণে আজি এইটো বনাই দেখুৱালোঁ ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনেকুৱা হৈছে খাই পেলাই আপোনালোকক জনাই আছোঁ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আজি এটা ভোজ খাবলৈ আহিছোঁ সো খাবলৈ আহিছোঁ বাহঁতৰ ঘৰত এইকেইটা খেলি আছে হাই ৰ'ব দেখুৱাই দিছোঁ দুইটা হাই কোৱা হাই এইয়া মা ৰাইজসকল কৰিছে বৰষুণ নাহে দিয়ক জোৰ পেলাই দিছে খাওঁতে ভালে ভাল যি গৰম পৰিছে So everyone, ভোজ খাই কালি আহিলোংগে so ব্লগটো আৰু কৰা নহ'ল so ইমানতে তেনেহ'লে মোৰ ডেইলি ব্লগটো আজি ইমানতে সমাপ্ত কৰিছোঁ so চাই ভাল লাগিলে প্লিজ লাইক এটা দি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে যাতে প্লিজ মোৰ চেনেলটো চাই ভিডিঅ'বোৰ চাই প্লিজ কমেণ্ট কৰে আৰু কেনেকুৱা হৈছে প্লিজ জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজি ভিডিঅ'টো তেনেহ'লে মই ইমানতে সামৰোঁ আৰু ভাল লাগিলে প্লিজ লাইক এটা দি দিবলৈ নাপাহৰিব চ' আজি ভিডিঅ'টো সামৰোঁ বাই বাই আমাৰ ধুনু বাই বাই কৈ দিয়া Bye bye.